হাই গাইজ, মই সংগীতাই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল সংগীত এণ্টাৰটেইনমেণ্ট। আজি এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বহুদিন ভিডিঅ' দিয়াও নাই। মই যথেষ্ট গাটো বেয়া আৰু গতিকে সেইকাৰণে ভিডিঅ' বনাবও পৰা নাই আৰু আজি দিম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব আৰু কি কৰোঁ দেখাম আপোনালোকক। আজি গৈ আছোঁ আমাৰ নামঘৰলৈ। আমাৰ নামঘৰটো আমাৰ ঘৰৰ একদম ওচৰতে। নামঘৰত বিশেষ অনুষ্ঠান একো পতা হোৱা নাই। এতিয়া কৰোণা মহামাৰীৰ কাৰণে একো পাতিবলৈ দিয়াও নাই আৰু বহুত দিনৰ মূৰত এটা অনুষ্ঠান হ'ব বুলি গম পাইছোঁ। মানে সকলোৱে আমাৰ ইয়াত গাঁওখনৰ যিখিনি মানে ল'ৰা গায়ন বায়ন শিকি আছে আৰু এমাহ ডেৰ মাহৰ পৰা শিকি আছে। আজি সেই শিক্ষা মানে শেষ হ'ব, অন্ত পৰিব আজি, আৰু তাকে এটা প্ৰদৰ্শনী এটা অনুষ্ঠান আগবঢ়াইছে আমাৰ মাজলৈ। গতিকে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰে, আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব। প্লিজ বেয়া নাপাব, মোৰ মাতটো ভাঙি আছে বিশেষকৈ। গতিকে দেখাই থাকিম কেনেকৈ কি কৰে, ব'লক। আমাৰ খোল এতিয়া আজি আমাৰ প্ৰদৰ্শনী আছিলে। এয়া আমি এতিয়া বজালোঁ আজি চবৰ ৰাইজৰ ওচৰত। আৰু আমাৰ খোল শিকা আপোনাৰ 3 সপ্তাহমান হৈছে চাগে, এমাহ হ'ল। আৰু আজি আমাৰ এই যি বজালোঁ আজি এই শিকাখিনি আমি আজি ইয়াত প্ৰদৰ্শনী কৰিলোঁ। গম পাইছোঁ। আৰু তোমালোকৰ শিক্ষা কোনে দিছিলে? আমাক বাস্তৱ দত্ত আৰু সঞ্জীৱ বৰা।
হয় তাৰপৰা আৰু কিমান দিন শিকিলা এমাহ 11 দিন অঁ এতিয়া গোটেইখিনি কমপ্লিট হোৱাগৈ নাই চাগে ন কমপ্লিট নাই হোৱা আছে আৰু আছে গৈ দুহা আছে অঁ ঠিকে আছে আৰু সকলোৱে থাকিলে মোৰ বেষ্ট উইচ আৰু থাকিলে সকলোৱে শিকা ভালকৈ শিকা যাতে আৰু আগুৱাই যাব পাৰা আৰু আমাৰ গাঁওখনো যাতে এটা নাম কঢ়িয়াই আনিব পাৰা তোমালোকে তাৰে কামনা কৰিছোঁ আৰু সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু ইয়াকে কৈ আৰু কিবা ক'বা নেকি সকলোৰে লাষ্ট আৰু এয়া আমাৰ অকণমান নামঘৰটো দেখাই দিছোঁ অঁ এতিয়াতো বন্ধ কৰিলেই প্ৰায়খিনি বাই বাই ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু এজন আমাৰ মোৰ ভাইটিয়ে হয় নামটো কোৱাচোন মোৰ নাম শ্ৰী অৰ্ণৱ কুমাৰ কলিতা আৰু এইটোও মোৰ ভাইটিয়ে হয় নামটো কোৱা অঁ তাৰপৰা কেনেকুৱা লাগিলে আজি বজাই আজি বজাই ভালেই লাগিলে আৰু কি ক'বা শিকি কেনেকুৱা কি অনুভৱ শিকিও ভাল লাগিছে ছাৰটো ভালকৈ শিকাইছে ভালকৈ শিকাইছে ন আৰু এনেকৈ কৰিম বুলি আশা কৰিছোঁ আৰু ভাল হওক তাতে মই সেইটোৱে কামনা কৰিছোঁ তাতে আৰু আমাৰ গাঁওখনৰ বিশেষকৈ নামটো আগুৱাই যাওক এয়া মোৰ চিনাকি কৰি দিব দিছোঁ এজন মোৰ একদম ভাল ফ্ৰেণ্ড নমস্কাৰ আচ্ছা মই কথা এটা ক'ব লৈছোঁ আমাৰ কুমাৰপতি যুৱকবৃন্দই যেনেকৈ গায়ন বায়ন শিকিলে আজি দুমাহ ধৰি গায়ন বায়নৰ যি অভ্যাস কৰিলে দুজন গুৰু মাতি আনি সঞ্জীৱ বৰা আৰু বাস্তৱ দত্ত তেওঁলোক দুজনকে মাতিলে তেওঁলোক অতি সুন্দৰকৈ আমাৰ কুমাৰপতি যুৱকবৃন্দক গায়ন বায়ন শিকালে সেয়েহে আমি তেওঁলোকৰ ওচৰত অতি কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ কুমাৰপতি যুৱকবৃন্দক সমূহ ৰাইজক অনুৰোধ জনাইছোঁ উৎসাহ দি তেওঁলোকক বিভিন্ন অনুষ্ঠানলৈ যদি তেওঁলোকক আমন্ত্ৰণ কৰি তেওঁলোকক মানুহে কলা কৌশলী যদি চায় তেতিয়া গম পাব যে কুমাৰপতিতো কিছুমান সুপ্ত প্ৰতিভা সোমাই আছে ইয়াতো বিভিন্ন যুৱকে কিছুমান উদীয়মান যুৱকে কণ মইনা মৌচুম কলিতা আৰু বিভিন্নজন সৰু কণ মইনাই যেনেকৈ খোল বজাইছে সঁচাকৈ এটা মানে নয়ন ভৰি যোৱা দৃশ্য সেয়া আমি সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে আমাৰ কুমাৰপতিৰ গায়ন বায়নৰ দলটোক যিকোনো অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাওক তেওঁলোকক উৎসাহ দিয়ক আৰু তেওঁলোকক আগবাঢ়ি যাবলৈ সকলোৱে সহায় সহযোগিতা কৰক গোটেইকেইটা মোৰ ভাইটিয়ে হয় যথেষ্ট আমাতকৈ সৰু হয় দি আৰু প্ৰায়খিনিকে মই দেখাই দিছোঁ অলপমান সেয়া মোৰ তেতিয়াহ'লে চেনেলটো যদি ভাল লাগিলে চাই তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা প্লিজ ঘণ্টাটো প্লিজ দবাই দিব